Pono kusi ora saiki atum than pachini pon. না তো যোৱাকালি মানে 19 তাৰিখ টাইমটো হ'ল 12 বাজি ডিমাপুৰৰ পৰা অহা পিকনিক খাবলৈ অহা এজন সিকান্দাৰ কৰ্মকাৰ বুলি মানুহটো নদী পানী আমাৰ লংগি নদী ক্ৰছ কৰিছিলে দুজন ক্ৰছ কৰিছিলে এজনটো পাৰ হৈ গ'ল তাৰ বোলে পাছৰজন এই যোনটো মৰিছে ড্ৰন হৈছে এইটো মানে তাক কৈছে বোলে তইতো আহিব নালাগে কাৰেণ্ট বহুত আছে সিও মানে নাই হেৰি বা জবৰদস্ত গৈ পেলাই তাতে ডুবি গ'ল ডুবি পেলাই লগে লগে আমাৰবিলাক ষ্টাফ আৰু ইয়াত মাষ্টৰৰ গোটেই লগ লাগি প্ৰথমে ফাৰ্ষ্ট আমাৰবিলাক চাৰ্চ অপাৰেশ্যন কৰিছিলে তাৰপিছত পোৱা নাই তাৰপিছত লগে লগে মই মাঞ্জা পুলিচ ষ্টেচনত গৈ পেলাই ইনফৰ্মেশ্যন দিলোঁ আৰু পুলিচবিলাকে লগে লগে আহিছে আহি পেলাই SDRF মাতিছে SDRF মাতি পেলাই আমি গধূলা চাৰ্চ অপাৰেশ্যন কৰিছোঁ 6 বাজিলৈকে ৰাতি হৈ গ'ল তাৰমানে এতিয়া মইতো পোৱা নাই আৰু নাপাই পেলাই আজি আকৌ ৰাতিপুৱা 8 বাজিমান পৰা আমি ষ্টাৰ্ট কৰিছোঁ চাৰ্চ অপাৰেশ্যন এইটো SDRF আৰু পুলিচ পাৰ্চনবিলাকে আহি পেলাই ডেড বডি পাইছে হেৰি 10-22 এইটো বডিটো পাই পেলাই এইটো ডেড বডিটো পুলিচে চঞ্জাই পেলাই লৈ গ'ল পষ্টমৰ্টেম কাৰণে আৰু তাৰ ফেমিলি ডেড বডি ফেমিলিবিলাক আহি পেলাই লৈ গ'ল আচ্ছা কালি ঘটনাটো কেইটা সময় কালি ঘটনাটো একজেক্ট টাইমটো আছিলে 11:45 বোলে ৰাতিপুৱা মানে মানুহটো ক'ৰ আছিলে মানুহটো ডিমাপুৰৰ পৰা আহিছিলে ডিমাপুৰৰ পৰা আহিছে তাৰ কিবা লগৰ এইবিলাকতো আছে আৰু আহি পেলাই এই নদীটো মেইন কাৰেণ্ট থকা জেগাতহে সিহঁতে ক্ৰছ কৰিছিলে মানে সাঁতুৰিব যোৱা নাই নদী ক্ৰছ কৰি নদী ক্ৰছ কৰিছে এইটো ক্ৰছ কৰিব নালাগিছিলে আমি চবকে কয় মানে ইয়াত আহিলে ওপৰটো মানে সেইটো মানে ইয়াৰ পৰা তাতলৈকে আমাৰ লিখা আছে এইটো কিবা ডেঞ্জাৰ জোন বুলি লিখা আছে এভইড ক্ৰছ এপ্ৰ'চ বুলি লিখা আছে হ'লে মানুহবিলাকে য'ত ডেঞ্জাৰ জোন লিখে সেইফালেহে যায় তাতে ক্ৰছ কৰে আচ্ছা এই তাতে ডেঞ্জাৰ জোন বোটটো আছে তাতে মানে আপোনালোকৰ কিবা ব্যৱস্থা হোৱা নাই গাঁৱৰ তাতেতো আমি যাবলৈ মানা কৰিছে কিনাৰে থাকিব দিছে আমাৰ গভৰ্ণমেণ্টৰ পৰাতো চৰকাৰৰ পৰাতো একো দিয়া নাই কিবা বোট নাই ৰবৰ বোট একো নাই এইটোৱে আৰু আমাৰ মানুহবিলাক আছে আমাৰবিলাক যাই পেলাই ষ্টাফবিলাক তাত এইফালে নাযাবি মানে আপোনালোকৰ বাধা নেমানি পেলাই গুচি যায় মানে গুচি যায় মানে কথাটো এইটোৱে আমাৰবিলাকৰ কোৱা কথা যদি মানি যায় সিহঁতে একো নহ'ব আছিলে Pinimationg Koyangni Difu Go Boys High Secondary School Patu Aklam along ASTC KSA KNCH Jelangpia Dharna ing Nipon Labangso Dharna kang Nipon nang kok alam teke Bharat Sarkar penon Hakimi Estate Kipi Ponji along Ajiding Krui Peni West Kalbiang Long West Kalbiang Long Dimasa Arat Apropek Hang Bom Ahem Pragmati Otomas Estate Aphan Ki Yong Confident Apithak Pusi ASDC Publicity Secretary Ken Lamjai Lason Si Kalbiang Long Deputy Commissioner Arideng Tame Amit Shah Union Home Minister of India Aphan Jongpon Si Article 244A Apharman Memorandum Alo Pajilpon মেঘালয় অসমৰ যিটো সীমামূৰীয়া যিটো সমস্যা এই সমস্যাটো আমি দাবী কৰিছোঁ যিহেতু ভাৰত চৰকাৰ অসম চৰকাৰ আৰু মেঘালয় চৰকাৰৰ মাজত যোৱা 29 মাৰ্চ তাৰিখে এইটো বুজাবুজি চুক্তি হৈছে কিন্তু এতিয়ালৈকে ৰাজহুৱা কৰা নাই আমি দাবী কৰিছোঁ কি লিখা আছে কি কৰিছে এইটো অসম চৰকাৰ বা ভাৰত চৰকাৰে এইটো যিটো
গিভ এণ্ড টেক যিটো পলিচি সেই পলিচিটো আমি বিৰোধিতা কৰিছোঁ আৰু ষ্টেট গঠনৰ ক্ষেত্ৰত কিন্তু পিক এণ্ড চুজ যাতে যেন ছত্তীশগড়ৰ সময়ত বা অন্যান্য যিবোৰ ষ্টেট ক্ৰিয়েট কৰাৰ সময়ত যাতে যেন যাক ভাল পায় তাক লৈ পেলাই ষ্টেট দিছে তেনেকুৱা নকৰি পেলাই এটা পেকেজ হিচাপে এটা জেনুইন হিচাপে এটা দাবী হিচাপে কিন্তু এইটো অট'নমাছ ষ্টেটটো গ্ৰহণ কৰিব লাগে আৰু মেঘালয়ৰ যিটো বুজাবুজি চুক্তি হৈছে দুটা ষ্টেট গভৰ্ণমেণ্ট আৰু মেঘালয় গভৰ্ণমেণ্ট আসাম গভৰ্ণমেণ্ট আৰু কেন্দ্ৰীয় চৰকাৰৰ যিটো বুজাবুজি চুক্তি হৈছে এই যে চুক্তিটো কি লিখা আছে কি এইটো ৰাজহুৱা কৰিব লাগে আৰু এইটো আমাৰ মূল ষ্টেণ্ডটো হৈছে আগৰ পৰা আমি চিঞৰি আহিছোঁ ASC কেঞ্চে এইটো যোৱা 1951 চনৰ যিটো বাউণ্ডেৰী যিটো নটিফিকেশ্যন সেই নতুন যোগেদি গঠন কৰা হৈছে এতেকে তাৰ ভিত্তিতে কিন্তু দুইটা ষ্টেটৰ যিটো সীমামূৰীয়া যি সমস্যা আছে এই সমস্যা কিন্তু সমাধান হ'ব লাগে।